Hello everyone, welcome back to my YouTube channel Kaveri's Vlogs. স্বাগতম জনাইছো বহুত দিনৰ মূৰত আহিছো আপোনালোকৰ সন্মুখলৈ। এয়া চাওক দীঘলী পুখুৰী পাৰত আছো এফালে আৰু এফালে আছে হন্দিকৈ গাৰ্লছ কলেজৰ ফ্ৰণ্টত আছো। গাৰ্লছ কলেজৰ ফ্ৰণ্টত আছো। লাহেকৈ আহি আছো আৰু অলপ এটা শ্বৰ্ট হ'ল আজি লাইফত ফাৰ্ষ্ট টাইম মই এটা ভিডিঅ' শ্বুটিঙত আহিছোঁ প্ৰথম আৰম্ভণি। আপোনালোকে যদি মানে সকলো ঠিকে থাকে হয় অতি সোনকালে মোৰ ভিডিঅ'টো আপোনালোকে দেখা পাব। তো আৰু এটা লোকেশ্যনলৈ গৈ আছোঁ। এটা লোকেশ্যনত আমি অলৰেডি শ্বুটিং কৰি আহিলোঁ আৰু এটা লোকেশ্যনত এতিয়া গৈ আছোঁ। এতিয়া দীঘলী পুখুৰীৰ পাৰত আহি আছোঁ বৰ্তমান। এয়া মোৰ আগে আগে গৈ আছে মোৰ ভণ্টি গৈ আছে আৰু মোৰ যিগৰাকী মেকআপ কৰিছে মেকআপ আৰ্টিষ্ট। ৰ'বা ক'ত গৈছা? ইয়াতে ৰখা। মেকআপ আৰ্টিষ্ট গৈ আছে আৰু এই এখেত হ'ল আমাৰ দূৰৰ পৰা দেখিছে নহয়, তেখেত আমাৰ মোৰ মানে হিৰ' হৈছে অনুৰাগ বিতুপন দা। আৰু এইফালে কেমেৰামেনে কেমেৰা কাম কৰি আছে। খুব ধুনীয়া পৰিৱেশ, ঠাণ্ডা। খুব ধুনীয়া পৰিৱেশ। এয়া শ্বুটিং আৰম্ভ হ'ব আৰু